এতিয়া আজি আৰম্ভ কৰিব লৈছোঁ অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াটো এনেকুৱা এটা বিক্ৰিয়া হয় যিটো বিক্ৰিয়াত এটা ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক ইয়াৰ যৌগৰ দ্ৰৱৰ পৰা অপহৰিত কৰে। গতিকে তোমালোকে মনোযোগ দিবা, ধুনীয়াকৈ বুজিব পাৰিবা। আৰু এইটো ক্লাছ আৰম্ভ কৰাৰ আগতে মই বিযোজন বিক্ৰিয়াৰ কালি বিযোজন বিক্ৰিয়াৰ অলপ থাকি গৈছিল, সেইখিনি মই আলোচনা কৰি লওঁ। তাৰপিছতে তোমালোকক আজিৰ অপহৰণ বিক্ৰিয়াৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিম। সমীকৰণখিনি দেখাই দি আছোঁ। বিযোজন বিক্ৰিয়াত মানে বিযোজন বিক্ৰিয়াত তোমাৰ তিনি প্ৰকাৰৰ হয়। তাপ দি পেলাই হয়, তাৰপিছত তাপ দি পেলাই হয়, আৰু এটা হৈছে তোমাৰ কি কয় সূৰ্যৰ পোহৰত হ'লে হয়, সূৰ্যৰ পোহৰত হ'লে হয়, সূৰ্যৰ পোহৰত লগা হয়, আৰু এটা আছে তোমাৰ কি কয় বিদ্যুৎ। বিদ্যুৎ এই তিনি প্ৰকাৰৰ সমীকৰণবিলাক কৰা হয়। যদি মই 1 নম্বৰ এটা সমীকৰণ লওঁ, তেনেহ'লে ফেৰাছ ছালফেটত যদি তুমি তাপ দিয়া হয়, ফেৰাছ ছালফেটত তাপ দিলে ফেৰিক অক্সাইড হ'ব চলিড প্লাছ সালফাৰ ডাইঅক্সাইড হ'ব গেছ আৰু প্লাছ সালফাৰ ট্ৰাইঅক্সাইড হ'ব গেছ। এইটো হৈছে এটা। আৰু এটা আছিলে পোহৰত, মই চিলভাৰ ক্লৰাইডক ধৰিলোঁ, পোহৰ দি পেলাই কি দিবা, সূৰ্যৰ পোহৰত ৰাখিবা, সূৰ্যৰ পোহৰত ৰখাৰ পিছত এইটো পোহৰ দিয়া সমীকৰণটো হ'ব তোমাৰ Ag এক্সট্ৰা হৈ যাব প্লাছ ক্লৰিন গেছটো ওলাই যাব। এইটো হ'ব কি গেছ। গতিকে ইয়াত ক্লৰিন দুটা আছেতো, ক্লৰিন দুটা থকাৰ কাৰণে ইয়াত তুমি 2 দিয়া, তেনেহ'লে ক্লৰিন দুটা হ'ব, মানে সন্তুলন কৰিব বিচাৰিছোঁ। তো ইয়াত চিলভাৰ দুটা হৈ গ'ল, সেইকাৰণে ইয়াতো 2 দিবা, চিলভাৰ দুটা হৈ যাব। গতিকে 3 নম্বৰত আছিলে বিদ্যুৎ। বিদ্যুৎ দি পেলাই এনেকুৱা হ'ব পাৰে যে পানী, তোমাৰ পানী হৈছে লিকুইড, আৰু এই লিকুইডত তুমি কি দিলা, বিদ্যুৎ দিলা। বিদ্যুৎ দিয়াৰ পিছত তোমাৰ আহিব হাইড্ৰজেন গেছ আহিব, আৰু আহিব তোমাৰ অক্সিজেন গেছ। হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ ওলাই আহিব। গতিকে ইয়াত হাইড্ৰজেন দুটা, অক্সিজেন দুটা, অক্সিজেন সেইফালে দুটা থকাৰ কাৰণে মই ইয়াত 2 দিলোঁ। অক্সিজেন দুটা হ'ল, কিন্তু হাইড্ৰজেন হৈ গ'ল 4টা, সেইকাৰণে ইয়াত 2 দিয়া, 4টা হৈ গ'ল সমান। মানে এইখিনি মই কালি বিযোজন বিক্ৰিয়াৰ কাৰণে মই দেখুওৱা নাছিলোঁ। গতিকে এতিয়া তোমালোকে চোৱা, মই আজিৰ যিটো টপিক আছিলে, আজিৰ টপিকটো হ'ল অপহৰণ বিক্ৰিয়া। আজিৰ টপিকটো হৈছে অপহৰণ বিক্ৰিয়া। তোমালোকে এইখিনি নোট কৰি ল'বা ধুনীয়াকৈ, আৰু মই PDF-ত দি দিম তোমালোকক ধুনীয়াকৈ, তাৰ পৰা লিখিব পাৰিবা, জাষ্ট বুজি লোৱা এতিয়া। তো মই তোমালোকক এতিয়া অপহৰণ বিক্ৰিয়াটো কেনেকৈ সংঘটিত হয় সেইটো চিনাক্ত কৰাব বিচাৰিম। অপহৰণ বা প্ৰতিস্থাপন, অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া। অপহরণ বা প্রতিস্থাপন বিক্রিয়া। গতিকে অপহরণ বা প্রতিস্থাপন বিক্রিয়া কাক কোৱা হয় সেই গোটেইখিনি বস্তু তোমালোকক মই ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। যে এটা ৰাসায়নিক বিক্রিয়াত মানে বস্তুটো এনেকৈ বুজিব লাগিব যে এটা ৰাসায়নিক বিক্রিয়াত অধিক সক্রিয় মৌল এটাই এটা রাসায়নিক বিক্রিয়াত অধিক সক্রিয় মৌল এটাই কম সক্রিয় মৌল এটাক যৌগৰ লগত থাকে। কম সক্রিয় মৌল এটা কম সক্রিয় মৌল এটাক ইয়াৰ
যৌগৰ দ্ৰৱৰ পৰা ইয়াৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে মানে ভালকে বুজি লোৱা বস্তুটো মই কৈ আছো আকৌ যে এটা ৰাসায়নিক বিক্রিয়া অধিক সক্রিয় মৌল এটাই কম সক্রিয় মৌল এটা ইয়াৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে যাক কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন এটা সমীকৰণ দি তোমালোকক মই বুজাই দিম যে ধৰি লোৱা আইৰণটো হৈছে গোটা পদাৰ্থ তাত তুমি কি কৰিলা কপাৰ সালফেটৰ দ্ৰৱ যোগ কৰিলা এটো হ'ব তোমাৰ দ্ৰৱ মানে একোৱা যোগ কৰিলা যোগ কৰাৰ পিছত তুমি চোৱা প্ৰকাৰটো কেনেকৈ হৈ আছে এই হৈছে অলপ বেছি সক্ৰিয় আইৰণটো কাকৈ কপাৰতকৈ গতিকে এই আইৰণটোৱে কি কৰে ইয়াৰ যেতিয়া এই আইৰণটো কপাৰ সালফেটৰ দ্ৰৱত মানে যোগ কৰা হয় দিয়া হয় তোমালোকক মই প্ৰেক্টিক্যালি দেখাম বস্তুখিনি প্ৰেক্টিক্যালত দেখিলে আৰু ধুনীয়াকৈ বুজিব পাৰিবা তো এইটো আইৰণ যেতিয়া এই দ্ৰৱটো দিয়া হয় তেতিয়া কি কৰে এই আইৰণটোৱে ইয়াক অপহৰিত কৰি দিয়ে তাৰমানে ইয়াৰ পৰা উঠাই দিয়ে এই কপাৰটোক ইয়াৰ পৰা উঠাই দিয়াৰ পিছত কি কৰে আইৰণ গৈ তাত বহি যায় তাৰমানে এনেকুৱা পৰিস্থিতি হৈ যায় লাষ্টত গৈ যে আইৰণ সালফেট আইৰণ কি হৈ যায় সালফেট এটো আইৰণ সালফেটৰ কি হয় এটা দ্ৰৱ হয় হেদে এটো গোটা পদাৰ্থ নহয় দ্ৰৱই হয় মানে আইৰণ সালফেটৰ দ্ৰৱ হয় তোমালোকক মই পৰীক্ষাত দেখুৱাম দ্ৰৱটো কোনটো যেটো তোমাৰ গজাল লোহাৰ গজাল দি পেলাই কৰিলে সেই লোহাৰ গজালটো যেটো দ্ৰৱত আমি তিয়াই থম 20 মিনিট সময় সেই এই পৰীক্ষানলীটোৰ যেটো ৰং তোমালোকে গম পাবা সেই ৰংটো হ'ব ফেৰাছ সালফেট মানে এটো ফেৰাছ সালফেটৰ এটা ৰং সেই ৰংটো হ'ব ফেৰাছ সালফেটৰ অলপ মুগা বৰণৰ হৈ যাব তো আৰু কপাৰ কি কৰে তাৰ পৰা ওলাই গুচি যায় আৰু এই কপাৰটো কিন্তু ডাঠ অৱস্থা হয় গতিকে তোমালোকে চোৱা আইৰণে কি কৰিলে সহজ পদ্ধতিত যদি তুমি বস্তুটো ধৰিব বিচৰা তেনেহলে চোৱা এই যে আইৰণে ইয়াক এটা মানে ইয়াক অপহৰিত কৰিলে মানে ই অকলে ধাতু হৈ আছে আৰু ই যৌগৰ লগত এটা ধাতু কপাৰ এটা ধাতু হয় আৰু এই কপাৰ ধাতু এটা যৌগ অৱস্থাত আছে আৰু এই যৌগ অৱস্থাৰ পৰা কি কৰিছে ই অপহৰিত কৰিছে যেহেতু ইয়াৰ সক্ৰিয়তা বেছি তাতকৈ সেইকাৰণে ই কি কৰে ইয়াত খেদাই দিয়াৰ লগে লগে খেদাই দিয়া ই ওলাই যায়গে আৰু ই কৈ পেলাই তাৰ লগত বহি যায় তো এনেকৈ যদি মই আৰু এটা ধৰো ধৰা জিংক এটা সলিড গোটা পদাৰ্থ বুলি ধৰা আৰু এই গোটা পদাৰ্থৰ লগত তুমি আকৌ কপাৰ সালফেটৰ দ্ৰৱ দিয়া কি দিয়া কপাৰ সালফেটৰ দ্ৰৱ দিয়া কপাৰ সালফেটৰ দ্ৰৱ দিয়াৰ লগে লগে চোৱা একোৱা কপাৰ সালফেটৰ দ্ৰৱ দিয়া আৰু কপাৰ সালফেটৰ দ্ৰৱ দিয়াৰ লগে লগে এই জিংকৰ সক্ৰিয়তা কপাৰতকৈ বেছি সেই কাৰণে জিংকে কি কৰে ইয়াক খেদাই দিয়ে চোৱা জিংকে ইয়াক খেদাই দিয়ে জিংকে ইয়াক লগত বহি যাব তো এইখিনি আৰামত তুমি লিখিব পাৰিবা তো জেটেন আহি ইয়াত বহি যাব জেটেন SO4 এটো এটা দ্ৰৱই হ'ব একোৱা আৰু কপাৰ অকলে গোটা পদাৰ্থ হয় ইয়াৰ পৰা ওলাই যাবগে এই কাৰণে এটো লাষ্টত এনেকৈ লিখা এনেকুৱা তোমালোকৰ অপহৰণ বিক্ৰিয়াৰ প্ৰকাৰটো হ'ব এটা ধাতু থাকিব আৰু এটা ধাতব যৌগ থাকিব এক্সট্ৰাকে প্লাস হোৱাৰ আগতে এটা ধাতু আৰু এটা হৈছে ধাতব যৌগ তাৰমানে ধাতু থকা যেটো যৌগ এইটো কোৱা হয় ধাতব যৌগত থকা এই যেটো ইয়াত থাকিব ধাতুটো সেই ধাতুটোৱে কি কৰিব ইয়াক অপহৰিত কৰি দিব মানে ইয়াৰ লগত বিক্ৰিয়া কৰাৰ পিছত ইয়াক অপহৰিত কৰিলে ই গৈ পেলাই ইয়াৰ লগত বহিব আৰু ই কি কৰিব ওলাই লাষ্টত গুচি যাব মানে বাহিৰ ওলাই যাব এনেদৰে আৰু কিছুমান আছে তোমালোকে তেনেকুৱা ধাতু বা ধাতব যেটো যৌগ থাকে এনেকুৱা কন্ডিশন যিমান পোৱা হেতুৰ প্ৰকাৰে হ'ব তোমাৰ অপহৰণ বা প্ৰতিস্থাপনৰ প্ৰকাৰ অপহৰণ শব্দৰ অৰ্থ হৈছে অপনয়ন মানে আঁতৰাই দিয়া নাইকিয়া কৰি দিয়া গতিকে কি কৰা হল ইয়াৰ পৰা এই আইৰণে গৈ ইয়াৰ কপাৰক নাইকিয়া কৰি দিলে ওলাই দি পেলাই ই অকলে বহি গল এটো চোৱা এনেকৈ ইয়াত গৈ পেলাই ফেৰাছ সালফেট হৈ গল আৰু ইয়াত হৈ গল জিংক সালফেট হৈ গল গতিকে তোমালোকে এই বস্তুখিনি মই তোমালোকক প্ৰেক্টিক্যালি দেখাই আছো তোমালোকে প্ৰেক্টিক্যালটো ভালকৈ চালে সম্পূৰ্ণকৈ ভালকৈ বুজি পাবা বুলি মই আশাবাদী গতিকে এতিয়া চোৱা মই প্ৰেক্টিক্যালটো কৰাই আছো সেইখিনি মনোযোগ দিছো আজি তোমালোকক মানে এই অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াৰ এটা ৰাসায়নিক সমীকৰণ বা বিক্ৰিয়াক তোমালোকক মই প্ৰেক্টিক্যালি বুজাবলৈ চেষ্টা কৰিছো
গতিকে তোমালোকে মনোযোগ দিয়া এই বস্তুখিনি ধুনীয়াকৈ মানে বুজি পাবা তো প্ৰথমতে কথা হ'ল কি যে আমাৰ লাগিব কি আজিৰ এইটো যদি লওঁ তাহলে প্ৰথমতে লাগিব আমাৰ আইৰণ আইৰণ ক'ত পাম এই যে আইৰণ এই লোহা পালোঁ তো লোহা পালোঁ এই লোহা মানে গজাল লুৰ গজাল লু মানে আইৰণ হয় ইয়াৰ পৰা মই 3টা গজাল ল'লোঁ তোমালোকে কাৰ্যকলাপ কিমান 1.9 প্ৰথম চেপ্টাৰৰ বিচাৰিলে পাই যাবা 3টা মই গজাল ল'লোঁ গজাল 3টা ল'লোঁ আৰু মই আৰু কি বস্তু লাগিব সূতা লাগিব সূতা এয়া সূতা ল'লোঁ আৰু লগতে বিকাৰ ল'লোঁ দুটা এইটো এটা বিকাৰ আৰু এই বিকাৰত মই পানী দিয়াৰ পিছতে মই কি কৰিলোঁ কপাৰ সালফেট এয়া চোৱা কপাৰ সালফেট এই যে কপাৰ সালফেট এই কপাৰ সালফেটৰ তাৰ পৰা মই অলপখিনি কপাৰ সালফেট তাৰ পৰা লৈ তোমালোকে পাউডাৰখিনি চাব পাৰা কেনে ধৰণৰ আছে এয়া চোৱা পাউডাৰ ভিতৰত চোৱা ধুনীয়াকৈ চোৱা এয়া পাউডাৰ মই ইয়াৰ পৰা অলপখিনি লৈছিলোঁ লৈ মানে মই তথাপিও দেখাই আছোঁ তোমালোকক যে মই এইটো এটা বিকাৰত অলপ পানী ল'লোঁ পানী লৈ তাৰ পৰা অলপখিনি তাৰ পৰা মই কি কৰিলোঁ অলপ কপাৰ সালফেটত তাৰ পৰা ল'লোঁ অলপ লৈ ইয়াত মই ঢালি দিলোঁ অলপখিনি আৰু লাগিব ঢালি দিলোঁ এই ঢালি মানে কাছৰ মাৰি এডাল এইটো হৈছে কাছৰ মাৰি কোৱা হয় ইয়াক কাছৰ মাৰি বুলি কোৱা হয় এই কাছৰ মাৰি দি পেলাই লৰাই দিলোঁ লৰাই দিয়াৰ পিছত তোমালোকে নিশ্চয় মন কৰিছা যে ইয়াত অলপ নীলা ৰং হৈছে নীলা ৰং মই দুটা বিকাৰতে লৈছিলোঁ দুটা বিকাৰত লৈছোঁ চোৱা নীলা ৰঙৰ হৈছে এই বস্তুখিনি মই ল'লোঁ আৰু মই কি কৰিলোঁ এইটো এটা ষ্টেণ্ড হয় এইটো এটা ষ্টেণ্ড ল'লোঁ ষ্টেণ্ডত মই এটা টেষ্ট টিউব লগালোঁ পৰীক্ষা নলী বুলি কয় ইয়াক তোমালোকে জানা গতিকে মই এতিয়া কি কৰিম এইখিনি ল'লোঁ প্ৰথমতে এইখিনি ল'লোঁ তাৰপিছত মই কৰি আছোঁ কামখিনি তো এইটো কোৱা হয় ষ্টেণ্ড বুলি কোৱা হয় আৰু এইটো হৈছে বালিয়া কাগজ তোমালোকে দেখিছা বিলাক এই বালিয়া কাগজটো আছে আৰু আমাৰ এই আছে এইটো মানে তাক দি পেলাই উঠোৱা হয় এইটো আছে গতিকে তোমালোকে এতিয়া মন দিবা বস্তুখিনি মই তোমালোক কৰি দেখাবলৈ চেষ্টা কৰি আছোঁ এতিয়া সকলোৱেতো দেখিছা এইখিনি বস্তু তো এতিয়া মই আহিম মূল প্ৰেক্টিকেলখিনি লৈ মানে মই কি কৰিব বিচাৰিছোঁ সেইখিনি কৰি দেখাবলৈ আহিছোঁ এতিয়া চোৱা মই কি কৰিলোঁ প্ৰথমতে দুটা টেষ্ট টিউব ল'লোঁ এটা ভৰাওঁ টেষ্ট টিউব লৈ এইটো হৈছে এইটো দি পেলাই এয়া চোৱা নীলা ৰঙৰ অলপ 10 ml মান আৰু ল'লোঁ অলপ ভৰ্তি কৰি ল'ব লাগিব 10 ml ল'লোঁ এইটো ইয়াত থৈ দিলোঁ লৈ পেলাই ইয়াত চোৱা এয়া চোৱা টেষ্ট টিউবত হ'ল নীলা ৰং হৈছে এই গোটেইখিনি বস্তু থৈ দিলোঁ আৰু এইটো আছে মই কি কৰিলোঁ ইয়াতো ল'লোঁ এইটো লওঁ চাব পাৰা ধুনীয়াকৈ এইটো ল'লোঁ গতিকে মই এইখিনি বস্তু ৰেডি কৰিলোঁ এতিয়া এই গজালখিনিক মামৰ লাগি আছে যিহেতুকে চোৱা গজালখিনি মামৰ লাগি আছে তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা গজাল মই কি কৰিলোঁ বালিয়া কাগজেৰে ধুনীয়াকৈ ঘঁহি চাফা কৰিম মানে তাত মামৰ নাৰাখি মই পুৰা ধুনীয়া কৰি দিম একেবাৰে মই তোমালোকে দেখিছা যে মই ধুনীয়াকৈ চাফা কৰিছোঁ বালিয়া কাগজেৰে এতিয়া ইয়াত মই সূতা লগাইছোঁ সূতা দি দুটা একেলগে জুতীয়াভাৱে মই গাঁঠি দি ৰাখিছোঁ আৰু ইয়াক কি কৰিম এতিয়া চোৱা তোমালোকে ইয়াক মই কি কৰিলোঁ এই যে পৰীক্ষানলীৰ ভিতৰত মই এই কপাৰ সালফেটৰ যিটো দ্ৰৱ পাইছিলোঁ আমি এই দ্ৰৱটোত মই কি কৰিলোঁ ডুবাই দিলোঁ এয়া চোৱা এয়া ডুবাই দিলোঁ চাব পাৰা ধুনীয়াকৈ ডুবাই দিলোঁ যে ডুবাই দিলোঁ ধুনীয়াকৈ ডুবাই ৰাখিম এতিয়া ইয়াক মই কপাৰ সালফেটৰ দ্ৰৱত 20 মিনিট সময় ৰাখিব লাগিব আৰু 20 মিনিট সময়ৰ পিছত
মানে ইয়াৰ যিখিনি পাবলগীয়া বস্তু মানে ইয়াৰ পৰা মই কি বিচাৰিম এতিয়া 20 মিনিট পিছতহে তোমালোকক মই জনাব পাৰিম 20 মিনিটৰ পিছতহে হ'ব এতিয়া চোৱা এইখিনি বস্তু যে চোৱা এই মানে যেটো মই কি কৰিছিলো এই লুৰ গজাল ডুবাই ৰাখিছিলো যেটো হেৰিত তোমাৰ এই টেষ্ট টিউবত বা পৰীক্ষাগাৰত ইয়াৰ কালাৰটো তুমি চোৱা এইটো চোৱা মন দিয়া ধুনীয়াকৈ চোৱা এই কালাৰটো চোৱা কেনেকৈ বৰণ হৈ গ'ল তাৰ ৰংটো আগতে কেনেকৈ আছিল আগতে এই যিটোত মই একো কৰা নাই জাস্ট খালি থৈ দিছিলো এইটো চোৱা এইটো ৰংটো কেনেকৈ হৈছে ধৰিব পাৰিছে নেকি চোৱাচোন এইটো ৰংটো মই দেখাইছো হাতেৰে এয়া চোৱা ইয়াৰ ৰংটো যিটো কালাৰ আছিলে হেতুই আছে ইয়াত কোনো পৰিৱৰ্তন হোৱা নাই আৰু ইয়াত এইটো ৰংটো চোৱা এই ৰংটো চোৱা কি ধৰণ হৈ গৈছে এতিয়া মই তাৰ পৰা এই লোহাৰ গজাল দুটা মই উলিয়াই আছো এইটো চোৱা লোহাৰ গজালটো কেনেকৈ হৈ গ'ল চোৱা 20 মিনিট পিছত লোহাৰ গজাল দুটা কি অৱস্থা পালে গৈ চোৱা এয়া চোৱা মই হাতেৰে ধৰি দেখাই দিছো কি অৱস্থা হৈছে চোৱা চাইছানে ধুনীয়াকৈ চোৱা ভালকৈ চোৱা কি অৱস্থা হৈছে আৰু এটা কথা ইয়াত চোৱা মই মানে এই ৰংটো যিটোত লোহাৰ গজাল ডুবাই ৰাখিছিলো তাৰ ৰংটো চোৱা এই ৰংটোৰ লগত যেটো বৰণ আছিলে এই দুটা টেষ্ট টিউব মই একেলগে ৰাখিছো এতিয়া চোৱাচোন আগতেটো সেম আছিল এতিয়া কালাৰটো কেনেকৈ হৈছে কালাৰটো অলপ নিশ্চিতভাৱে ইয়াৰ পৰা এই মানে কালাৰটো মানে এই লোহাৰ গজালৰ লগত অলপ বেলেগ ধৰণৰ হৈ গৈছে পৰিৱৰ্তন হৈছে ৰঙৰ পৰিৱৰ্তন হৈছে আৰু যেটো একো কৰা নাই হেতু ৰঙৰ পৰিৱৰ্তনটো কি আৰু এটা কথা তোমালোকে মন দি চোৱা মই দেখাই আছো তোমাক এই যে চোৱা এই গজালটো একেলগে মই সাফা কৰিছিলো এই গজালটো এটোৰ লগতটো একেলগে সাফা কৰিছিলো ইয়াৰ লগত চোৱা এটো চেকমিকনিটো আছে দুনিয়াকে ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই কিন্তু ইয়াৰ পৰিৱৰ্তন চাইছা ইয়াৰ পৰিৱৰ্তনটো কেনে ধৰণৰ হৈছে তো ইয়াৰ পৰা আমি গুটেইখিনি বস্তু বুজি পাইছো যেন এই আইৰনে এটো কপাৰ সালফেটৰ দ্ৰৱ আছিল এই কপাৰ সালফেটৰ দ্ৰৱত যদি কপাৰ সালফেট আছিলে সেই কপাৰ সালফেটৰ দ্ৰৱটো কি কৰিলে এই আইৰনৰ লগত দুইজনৰ মাজত বিক্ৰিয়া হৈ কপাৰক ইয়াৰ পৰা আঁতৰাই দিছে কপাৰটোক আঁতৰাই দি আইৰন গৈ পেলাই তাৰ লগত মিলি বহি গ'ল যে আইৰন সালফেট হৈ গ'ল এতিয়া ইয়াত যিখিনি তুমি ওপৰত চোৱা কেনেকৈ দেখা গৈছে বস্তুটো একেবাৰে যেন এনেকুৱা লেতেৰা দেখা গৈছে এইখিনি চোৱা এই যে এইখিনি বস্তু হৈছে মানে কপাৰ মানে আঁতৰাই দিছে মানে আইৰন গৈ পেলাই কপাৰ সালফেটৰ লগত বহি গৈছে আৰু অলপ আৰু বেছি সময় ৰাখিলে এই লোহাটোই নাথাকিব এই লোহা বস্তুটো নাইকিয়া হৈ যাব হৈ পেলাই গুটেইখিনি বস্তু এই দ্ৰৱটো মুগাবৰণ হৈ যাব এই দ্ৰৱটো মুগাবৰণ হৈ যাব আৰু মুগাৰ নিচিনা আহিছে অলপ গতিকে মই আশা কৰিছো তোমালোকে আজিৰ এই প্ৰেক্টিকেলটো ধুনীয়াকৈ ধৰিব পাৰিছা গতিকে মই এই তোমালোকক এই সম্পূৰ্ণ যেটো প্ৰেক্টিকেল কৰিছো আৰু বাকিটো লিখাইছো তোমালোকক বুজাইছো বৰ্ডত গতিকে পিডিএফত সম্পূৰ্ণখিনি ভালকৈ লিখাই দিম মানে তোমালোকে মন দি পেলাই হেৰিটো লৈ লবা পিডিএফটো লৈ লবা ধন্যবাদ